নমস্কাৰ ষ্টুডেণ্ট আজি আমি ক্লাছ 9ৰ ৰিভিজন 1 পুনৰালোচনা পাঠটোৰ 20 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ উলিয়াব গৈ আছোঁ। এতিয়া চোৱা আমাৰ প্ৰশ্নটো কি আছে যে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় আৰু এইটো কিমান দামত বেচিলে 5% লাভ হ'লহেঁতেন। এটা বস্তুটো 500 টকাত বিক্ৰী কৰিছে, এটা বস্তুটোৰ কিনা দামটো আমি ধৰিব লাগিব হা, আৰু লগতে ইয়াত 5% লোকসান হোৱা বুলি কৈছে। 5%ৰ অৰ্থ হৈছে 100 টকাত 5 টকা লোকসান হৈছে। এটা তোমাৰ বিক্ৰী কৰিছে কিমানত 500 টকাত। এটা আমাৰ বস্তুটোৰ কিনা দাম কি ধৰিব লাগিব আমি 100 টকা বুলি ধৰিব লাগিব। বস্তুটোৰ কিনা দাম আমি কিমান টকা ধৰিলো 100 টকা। এটা লোকসান কিমান টকা হৈছে, লোকসান কিমান পাৰ্চেন্ট হৈছে 5%। 5% লোকসান। এতিয়া চোৱা যেতিয়া 5% লোকসান হয় তেতিয়া বস্তুটোৰ মানে বেচা দাম কিমান হ'ব? বেচা দাম হ'ব 5% মানে 100 টকাত 5 টকা লোকসান। গতিকে তোমাৰ বস্তুটোৰ যদি ধৰা হ'ল কিনা দাম যদি 100 টকা হয়, 5% যদি লোকসান হয় কিমান হ'ব? নিশ্চয় 95 টকা। 5% লোকসান হ'লে কিমান টকা হ'ব? বস্তুটোৰ বেচা দাম 95 টকা। এটা আমি এই যেটো বাক্যটো আমি উলটাকৈ লিখিম এতিয়া। মানে তোমাৰ 95 টকা যদি বেচা দাম হয়, 95 টকা বেচা দাম হলে কিনা দাম কিমান হ'ব? কিনা দাম হ'ব তোমাৰ 100 টকা। 95 টকা বেচা দাম হলে কিনা দাম কিমান? 100 টকা। এতিয়া আমি 1 টকা যদি বেচা দাম হয় কিনা দাম কিমান হ'ব? চোৱা এটা 95 টকা বেচা দাম হলে কিনা দাম 100 টকা। 1 টকা বেচা দাম হলে কিনা দাম কিমান হ'ব? এই 95 টো কি হ'ব? নিশ্চয় হৰণ হ'ব। এতিয়া চোৱা আমাৰ কিমান টকা বেচা দাম আছে? 500 টকা বেচা দাম। 500 টকা বেচা দাম মানে বিক্ৰী কৰিছে। গতিকে আমি 500 টকা বেচা দাম হলে কিনা দাম কিমান হ'ব? এই 500 টো কি কৰিব লাগিব? এই ভগ্নাংকটোৰ লগত পূৰণ কৰিব লাগিব। এতিয়া 5ৰে যেতিয়া 95 কাটিম, 5ৰে কিমান বাজাব? 5 1 গুণ 5 4 45 5 9 গুণ 45 আৰু 5ৰে 500 কিমান বাজায়? 100 বাৰ। এটা আমাৰ এই 100 আৰু 100 পূৰণ কৰিলে একৰ পিঠত কেইটা শূন্য হ'ব? এতে দুটা 4টা শূন্য হ'ব। তাৰ মানে 10000। তলত কি আছে? 19। এটা আমি 19ৰে যেতিয়া 10000ক হৰণ কৰিম, 19ৰে 10000ক যেতিয়া হৰণ কৰিম, তোমালোকে ঘৰত কৰি ল'বা হৰণটো কিমান হ'ব? 526.32 টকা। এতিয়া নেক্সট কি আছে চোৱা, এইটো কিমান দামত বেচিলে 5% লাভ হয়। এবাৰ লাভৰ কথা কৈছে। কিমান পাৰ্চেন্ট? 5% লাভ। 5% লাভত এতিয়া চোৱা আমাৰ বস্তুটোৰ কিনা দাম কিমান টকা আছিল? 100 টকা। তাৰ মানে 100 টকা কিনা দামত 100 টকা কিনা দামত বেচা দাম কিমান হ'ব চোৱা। 100 টকা যদি বস্তুটোৰ কিনা দাম হয় আৰু 5% যদি লাভ হয় তেতিয়া বেচা দাম কিমান হ'ব? 100 5 টকা লাভ। তাৰ মানে 105 টকা হ'ব বেচা দাম। এতিয়া 1 টকা যদি কিনা দাম হয় বেচা দাম কিমান হ'ব? এই 100 টো 105ত হৰণ হ'ব। আমাৰ কিমান টকা আমাৰ কিনা দাম আছিল? কিনা দাম আমাৰ কিমান টকা আছিল? 526.32 টকা। গতিকে 526.32 টকা কিনা দাম হলে বেচা দাম কিমান হ'ব? 526.32 ইয়াৰ লগত কি কৰিব লাগিব? পূৰণ। 105ৰ লগত 526.32 তলত কি আছে? 100। আৰু এইটা চোৱা আমাৰ 526.32 লগত যেতিয়া 105 পূৰণ কৰিম আৰু কৰি কিনে যেতিয়া 100ৰে হৰণ কৰিম, আমাৰ কিমান ওলাব? তোমালোকে ঘৰত কৰিবা 552.636 টকা। আৰু টকা থাকিলে সদায় দশমিকৰ পিছত কেইটা? 2 ঘৰ থাকিব লাগে। গতিকে ইয়াত 2 ঘৰ থাকিব লাগিলে ইয়াত তৃতীয় ঘৰত কি আছে চাই ল'বা। যেতিয়া আমাৰ 5 বা 5তকৈ বেছি থাকে আগৰ ঘৰটোৰ লগত 1 যোগ কৰি দিবা। গতিকে ইয়াত কি হ'ব? 552.6 আগৰ ঘৰটো কি আছে 3, 1 যোগ কৰিলে কি হ'ব? 4। কিমান টকা হৈছে? 552 টকা আৰু 64 পইচা। ভিডিঅ'টো যদি চাই বুজি পাইছা তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা চেনেলটো, আৰু এনেকৈ 9ৰ আৰু 10ৰ গণিত আৰু বিজ্ঞানৰ ক্লাছবোৰ পাই থাকিবা।